মুখ্যতম কথাবোৰ হ'ল চলিত জুলাই মাহৰ 19 তাৰিখত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ বিটিডি অঞ্চলৰ বিভিন্ন ট্ৰাইবেল আৰু বড়ো সংগঠনসমূহক তেওঁলোকৰ সৈতে ইণ্টাৰেকশ্যন কৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছিল আৰু সেই নিমন্ত্ৰণৰ ইতিবাচক সমৰ্থন জনাই আমিও যোগদান কৰিবলৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত আমি ভাগ লৈছিলোঁ। এই ইণ্টাৰেকশ্যনত আমাৰ বড়োলেণ্ড পিপুলছ কমিটি অন দ্য ডেলিমিটেশ্যন অফ এছেম্বলি এণ্ড পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ BTD আসাম, Old Reserve for ST constituencies, headquarters Kokrajhar, Old Bodo Senior Citizens Forum, Bodo National Students Union, Bodoland Janojati Suraksha Monch, Porbojora ST Assembly Demand Committee, আৰু তেনেকৈ অন্যান্য বড়ো ফ্ৰণ্টেল সংগঠনৰ ফালৰ পৰা আমি তাত অংশগ্ৰহণ কৰিছোঁ। মোটামুটি তাতে আমি উত্থাপন কৰা দাবীসমূহ হ'ল মুখ্যতম তিনিটা। প্ৰথম দাবী হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যোৱা 2022 চনৰ 27 ডিচেম্বৰ তাৰিখৰ পৰা অসমৰ বিধানসভাৰ সমষ্টি আৰু লোকসভাৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু সেই প্ৰক্ৰিয়াৰ ফলস্বৰূপে যোৱা জুন মাহৰ 20 তাৰিখত তেওঁলোকৰ ড্ৰাফ্ট প্ৰপ'জেল প্ৰকাশ কৰিছিল, যি ড্ৰাফ্ট প্ৰপ'জেলক আমি কোনো পধ্যে গ্ৰহণ কৰিব পৰা নাই, কিয়নো ক'লে আমাৰ BTD অঞ্চল ভাৰত সংবিধানৰ 6 শিডিউলৰ অধীনত গঠিত হোৱা এটা স্বায়ত্তশাসিত এটা অঞ্চল আৰু সেই স্বায়ত্তশাসিত অঞ্চলসমূহত অসমত তিনিটা স্বায়ত্তশাসিত অঞ্চল আছে। এটা হ'ল কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ, এটা হ'ল আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্ট। এই 6 শিডিউলৰ অধীনত থকা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ভিতৰত ভাৰতৰ সংবিধান আৰ্টিকেল 332 সাব ক্লজ 2 মতে 6 শিডিউল এৰিয়াত থকা জনজাতি লোকসকলৰ কাৰণে এছেম্বলি চিটসমূহ ট্ৰাইবেলসকলৰ কাৰণে গোটেই ৰিজাৰ্ভ হ'ব লাগে। যোৱা 20 জুন তাৰিখত যি এটা ড্ৰাফ্ট প্ৰপ'জেল ঘোষণা কৰিছিল, প্ৰকাশ কৰিছিল, তাতেই আমাৰ BTD অঞ্চলক সৰ্বমুঠ 15খন বিধানসভা সমষ্টি এল'কেট কৰা বুলি দেখুৱাইছিল। কিন্তু এই 15খন বিধানসভা সমষ্টিসমূহৰ ভিতৰত কেৱল 6খন বিধানসভা সমষ্টিসমূহকহে 1976 চনত গঠিত হোৱা ডেলিমিটেশ্যন কমিশ্যনে যি 6টা সমষ্টিক দি গৈছিল, এই পুৰণা সমষ্টিসমূহকে নামটো মাত্ৰ কিছুমানৰ নাম সলনি কৰি 6টা এছেম্বলি ছেগমেণ্টসমূহকে জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে দেখুৱাইছে। আমি ডিমাণ্ড কৰিছোঁ যে ভাৰতৰ সংবিধান আৰ্টিকেল 332 সাব ক্লজ 2 মতে, সাব ক্লজ 6 মতে 15খন বিধানসভাৰ সমষ্টিসমূহ গোটেই জনজাতিৰ কাৰণে সংৰক্ষিত আসন হ'ব লাগে। দ্বিতীয় দাবী হ'ল ভাৰতৰ সংবিধান আৰ্টিকেল 330 সাব ক্লজ C মতে 6 শিডিউল এৰিয়াত যিখিনি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল থাকে, এই অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলসমূহত থকা জনজাতি লোকসকলৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিসমূহ ৰিজাৰ্ভ থাকিব লাগে, যাৰ কাৰণে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট, এই তিনিখন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ক্ষেত্ৰত 6খন বিধানসভাৰ সমষ্টিসমূহক পাহাৰীয়া জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে দেখুৱাইছে। আৰু আমাৰ ওচৰতে মেঘালয় নামৰ এখন ৰাজ্য এতিয়া চলি আছে। এই মেঘালয় ৰাজ্যত 6 শিডিউল চলি আছে।
মেঘালয় বিধানসভা সমষ্টিৰ সৰ্বমুঠ 60খন বিধানসভা সমষ্টি আছে। এই 60খন বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ 4খনহে জেনেৰেল, মেক্সিমাম 56খন বিধানসভা সমষ্টিৰ ট্ৰাইবেলখন ৰিজাৰ্ভ। ঠিক তেনেকৈ মিজোৰাম ৰাজ্যত ইষ্ট আইজল নামৰ বিধানসভা সমষ্টিৰ বাহিৰে বাকী 39খন বিধানসভা সমষ্টি ট্ৰাইবেলখন ৰিজাৰ্ভ। এইটো যদি ভাৰতৰ মানচিত্ৰ যদি সম্ভৱ যদি হয়, তেতিয়াহ'লে আমাৰ বিটিডি অঞ্চলৰ কাৰণে যি 15খন বিধানসভা সমষ্টি নিৰ্ধাৰণ কৰা হৈছে, সেই 15খন গোটেই সমষ্টি ট্ৰাইবেলৰ কাৰণে কেলৈ ৰিজাৰ্ভ ৰাখিব নোৱাৰে? আমাৰ এইটো ডাঙৰ প্ৰশ্নৰ দাবী। দ্বিতীয় দাবী হ'ল আৰ্টিকেল 330 সাবক্লজ চি মতে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি ৰিজাৰ্ভ হ'ব লাগে। আৰু কোকৰাঝাৰৰ লগতে ওদালগুৰি জিলাৰ 4খন বিধানসভা সমষ্টি আৰু বাক্সা জিলাৰ 2খন বিধানসভা সমষ্টিসমূহক লৈ 6খন বিধানসভা সমষ্টিক সাঙুৰি ওদালগুৰি নামৰ এখন নতুন সংসদীয় সমষ্টি পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি গঠন কৰিব লাগিব আমি দাবী উত্থাপন কৰোঁ। আৰু সেই সমষ্টিখনো সংবিধানৰ আৰ্টিকেল 330 সাবক্লজ চি মতে ৰিজাৰ্ভ হ'ব লাগে। কিন্তু 20 জুন তাৰিখত যি ড্ৰাফ্ট প্ৰপ'জেল পাব্লিছ কৰিছিল, তাত ওদালগুৰি জিলাৰ 4খন বিধানসভা সমষ্টি, বাক্সা জিলাৰ 2খন বিধানসভা সমষ্টিসমূহক জবৰদস্তিভাৱে 6 শিডিউলৰ বাহিৰৰ 5খন বিধানসভা সমষ্টিৰ সৈতে লগ লগাই দৰং নামৰ নতুন এখন পাৰ্লিমেণ্টাৰী কনষ্টিটিউশ্যন বনাই দিয়াৰ সময় দিছে। আমি সেইটো জোৰদাৰভাৱে বিৰুদ্ধাচৰণ কৰিছোঁ, অপ'জ কৰিছোঁ, কোনো পৰ্যায়ত মানিব নোৱাৰোঁ। আৰু এটা প্ৰশ্ন কৰা হ'ল যে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিক দিল্লী কমিশ্যনে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদিও ৰিজাৰ্ভ চিট দেখুৱাইছে, মই প্ৰশ্ন কৰিছোঁ মিষ্টাৰ অনুপ চন্দ্ৰ পাণ্ডে, তেওঁ ওৱান অফ দি ইলেকশ্যন কমিশ্যনাৰ, যে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী সমষ্টিটোৰ যিটো ট্ৰাইবেল ষ্টেটাছ সেইটো অক্ষুণ্ণ ৰাখিলে। কিন্তু আমি জনামতে বুজামতে ভাৰতৰ সংবিধান আৰ্টিকেল 330 সাবক্লজ চি মতে আপোনালোকে এইটো দেখুওৱা নাই। ভাৰতৰ সংবিধান আৰ্টিকেল 330 সাবক্লজ বি মতে আপোনাক দেখুৱাইছে। সাবক্লজ বি হ'ল নন 6 শিডিউল এৰিয়াৰ ট্ৰাইবেলৰ কাৰণেহে সংৰক্ষিত সংসদীয় সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা লিখা আছে। মানে ইয়াৰ উদ্দেশ্য কি? আমাৰ বিটিডিক যে 6 শিডিউল প্ৰভিজনৰ পৰা সম্পূৰ্ণভাৱে উঠাই দিয়াৰ ইয়াতে গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ যে আছে, কাম কৰি আছে, এইটো স্পষ্ট প্ৰমাণ হৈ গ'ল। আৰু এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে ড্ৰাফ্ট প্ৰপ'জেলৰ জৰিয়তে প্ৰমাণ দেখুৱালে। আৰু নিষেধ কৰা ষড়যন্ত্ৰ মানে একশ্যনৰ নামি গ'ল। The very detrimental action of the government of Assam and government of India to strip off the constitutional status of BTD created under the provisions of the 6th schedule to the Constitution of India. কাপড়খন খুলি দিয়াৰ নিচিনা হ'ল। 6th schedule যদি মৰ্যাদা ষ্টেটাছ, সাংবিধানিক ষ্টেটাছ মৰ্যাদা, এই মৰ্যাদা খুলি দিয়াৰ নিচিনা হ'ল। বিৰাট দুখ লগা, অতি জঘন্যতম। এখানে আমাৰ স্পষ্ট দাবী, 15খন বিধানসভা সমষ্টিক জনজাতীয়সকলৰ কাৰণে সংৰক্ষিত কৰাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ আমি কৰিব নোৱাৰোঁ। কোকৰাঝাৰ আৰু ওদালগুৰি পাৰ্লিমেণ্টাৰী 2খন সমষ্টিক জনজাতীয়সকলৰ কাৰণে সংৰক্ষণ কৰি ৰখাৰ দাবীৰ সংক্ৰান্তত কোনো কম্প্ৰমাইজ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। আৰু কিছুমান নতুন নতুন সমষ্টি বনোৱা দেখুৱাইছে, যেনেকৈ বাউখুংৰি,
এটা বিধানসভা সমষ্টি এখন নতুনকৈ গঠন কৰা দেখুৱাইছে তেওঁলোকে পৰ্বতজোৰা এছেম্বলি ছেগমেণ্ট কিন্তু এনেকুৱা মানে দুখ লগা ঘটনা তাত কথা সোমাই আছে গোটেই পৰ্বতজোৰা চিভিল সাব ডিভিজন আৰু পৰ্বতজোৰা ট্ৰাইবেল বেল্টৰ মেক্সিমাম গাঁওসমূহক কাটি আনি প্ৰায় 100 কিলোমিটাৰমান দূৰত্ব যিটো হেডকোৱাৰ্টাৰ বাওকুগুৰি বিধানসভা সমষ্টি ইয়াৰ লগত লগ লগাই দিছে গোসাইগাঁৱৰ লগতো লগ লগাই দিছে অথচ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি গাইডলাইনছ মেথডলজি প্ৰিপেয়াৰ কৰিছে পাব্লিছ কৰিছে তাৰ গোটেই কণ্ট্ৰাডিক্টৰী নিজৰ হেৰিকে গাইডলাইনছবোৰকে ভংগ কৰিছে আৰু চিভিল সাব ডিভিজন কেনেকৈ ক্ৰছ কৰিলে জিঅ'গ্ৰাফিকেল যিটো কম্পেক্টনেছ কণ্টিগুইটি ইয়াক হেক কৰিলে BCDC হেক কৰিলে ব্লকৰ বাউণ্ডাৰী হেক কৰিলে গতিকে আমি কোনো পধ্যে সেইটো মানিব নোৱাৰোঁ আমি কৈছোঁ যে পৰ্বতজোৰা চিভিল সাব ডিভিজন আৰু ট্ৰাইবেল বেল্ট যিমানবোৰ গাঁও এই গাঁৱৰ আকৌ ঘূৰাই লৈ গৈ পৰ্বতজোৰা বিধানসভা সমষ্টিত সোমাই দিব লাগে ST ৰাখিব লাগে ঠিক তেনেকৈ BTT অঞ্চলৰ বাহিৰেও গহপুৰ বিধানসভা সমষ্টিক ট্ৰাইবেলসকলক ৰিজাৰ্ভ ৰাখিব লাগে ঠিক তেনেকৈ মৰিগাঁও জিলাত ডিমৰীয়া বিধানসভা সমষ্টিক চিৰিয়েল কাষ্টৰ ৰিজাৰ্ভ ৰাখিছে সেইটো আমি কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰোঁ মৰিগাঁও এছেম্বলি ছেগমেণ্ট য'ত মানে তিৱা বড়ো কাৰ্বি মানুহৰ যথেষ্ট পপুলেশ্যন আছে ইয়াকো জেনেৰেল দেখুৱাইছে আৰু ডিব্ৰুগড় জিলাৰ থিংখং বিধানসভা সমষ্টি ইয়াকো জেনেৰেল দেখুৱাইছে গতিকে এইখিনি স্পেচিফিক কিছুমান বিধানসভা সমষ্টিৰ সন্মুখত জনজাতিৰ কাৰণে সংৰক্ষিত আসন ৰাখিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ